সিদিনা মাহীৰ বান্ধৱী মনামী কলিতাক গোটেই ৰাতি মুখে পোকৰে গৰু চোদন দিয়াৰ পিছত আৰু মনামীৰ মুখত তাই আৰু মাহীৰ যৌন বিহাৰৰ কথা শুনাৰ পিছত মাহীক চুদাৰ তীব্ৰ বাসনা জাগি উঠিছিল সোনকালেই। মই যদি মাহীৰ নিচিনা ছোৱালী কি বোৱাৰীও যদি লগ পাওঁ লগে লগে জিয়ে বনাই ল'ম। হিহি, তেনেকৈ চৈতানী হাঁহি কিয় মাৰিলা? তুমি মোৰ মাক ভাল পোৱা মই গম পাওঁ। মানে তুমি মাক মাহী নহয়, অলপ বেলেগ ধৰণে ভাল পোৱা মই গম পাওঁ। কি কয় এই সৰু ল'ৰাটোৱে? তাক বাচ্চা বুলি ভাবিছিলোঁ। তলে তলে পকি গৈছে দেখোন। কিন্তু সি এইবোৰ কথা উমান কেনেকৈ পালে? তুমি হ'লে কি কৈছা? বুজা নাই দেই মই বাবু। হ'ব নজনা ভাও জুৰিব আহে। মই চব জানো। কি জানানো? তুমি মাক লাইক কৰা হয়নে? কৰোঁতো। তুমি নকৰা? তুমি মাক তেনেকৈ লাইক কৰিব পাৰে, মই নাপায়? আচ্ছা, আৰু এইবোৰ কথা কোনে ক'লে তোমাক? টিনা বাই। কিন্তু মাক নকবা তাইৰ কথা। এইবাৰহে বুজিলোঁ টিনাৰ লগত ইয়াৰ চব ধৰণৰ কথাই চলে। কিন্তু মোৰ মনৰ ভিতৰৰ কথা ই কেনেকৈ গম পালে? আচ্ছা বাবু, তোমাৰ টিনা বাই আৰু কি কৈছে? টিনা বাইতো বহুত কথাই কয় নহয় তোমাৰ মা আৰু মোৰ বিষয়ে। কিয় লাগে ইমান? ক'বানে? নকওঁ। তেন্তে তোমাৰ টিনা বাৰ কথা মাহীক কৈ দিম। কি ক'বানো? ক'ম যে টিনা আৰু তোমাৰ চক্কৰ আছে, একেলগে বং মাৰা। কৈ দিয়াগৈ, মায়ে বিশ্বাসে নকৰিব। হ'ল, ঠিক আছে। আৰু তেন্তে ময়ো কৈ দিম মাক তোমাৰ কথা। কি ক'বা? তুমি মাৰ ব্ৰাত হৈয়ে বাবুৱে জিভাত কামুৰি দিয়ে। তাৰ মাৰ ব্ৰাত মানে? মই মনত পেলাবলৈ চেষ্টা কৰোঁ। মাহীৰ ব্ৰাক লৈ কি হ'লনো? মই কি কৰিলোনো? অলপ পৰ ভবাৰ পিছত সাউতকৈ মনত পৰে আজি ৰাতিপুৱাই বাথৰুমত হাত মাৰি থাকোঁতে মাহীৰ ব্ৰেডেড ব্ৰাত বীৰ্যপাত কৰাৰ কথা। বাবু ৰৈ গ'লা যে, কোৱা কি ক'ব ওলাইছিলে? যাহ নকওঁ। টিনা বায়ে হাক দিছে নক'বলৈ। এইবাৰ স্পষ্টকৈ বুজিলোঁ কথাবোৰ। মই মাহীৰ ব্ৰাত হাত মৰাৰ পিছত বাবুৱে নেক্সট বাথৰুমত যাওঁতে হয়তো তাৰ মাকৰ ব্ৰাৰ কাপত মোৰ স্প্লেন দেখিছিল আৰু এই কথাটো সি তাৰ টিনা বাক কৈছে। বাকী কাহিনীৰ লিংক টিনা বোলাজনীয়ে লগাই দিছে। মই কিবা ক'বলৈ যাম বাবুক, তেনেতে মাহী সোমাই আহে ৰুমটোলৈ। পিন্ধনত গোলপীয়া ৰঙৰ পাতল চুটি নাইটি এটা। কি কৰি আছা দুই ককায়েক ভায়ে মিলি? নাই, এনেই গেম খেলি আছিলোঁ। বাবুৰ উত্তৰ। আচ্ছা, কৃষ্ণা মোৰ লগত অলপ পাকঘৰলৈ আহাচোন, কাম এটা আছে। পাকঘৰত আকৌ মোৰ কি কাম মাহী? আহাচোন, মাহীয়ে কৈ মোলৈ নৰখাকৈ পাকঘৰলৈ গুচি যায়গৈ। মই বাবুলৈ চাওঁ, তাৰ চকুত দুষ্টালি ভৰা হাঁহি। যোৱা কৃষ্ণা দা, তোমাৰে দিন। ঐ ল'ৰা, তোৰ খবৰ লৈ আছোঁ ৰ আহি। মাহীৰ পিছে পিছে গৈ মই পাকঘৰত সোমাওঁ। পাতল আৰু চুটি নাইটি পিন্ধা কাৰণে মাহীক অসম্ভৱ ছেক্সি লাগিছে, বিশেষকৈ পিছফালৰ পৰা। সাধাৰণতে এনেদৰে মেচুৰেট লেডিবোৰে ফুলকমলীয়া ল'ৰাবোৰক ছিডিউচ কৰে। মাহীয়েও কি মোক ছিডিউচ কৰিবলৈ এনেকুৱা পাতল নাইটি পিন্ধিছে, ব্ৰা ষ্টেপ ওলোৱাকৈ, নে ছেক্স ষ্টৰিবোৰৰ দৰে ছিডিউচ কৰিবলৈ মাতিছে মোক পাকঘৰলৈ? ছেক্স ষ্টৰিবোৰত এনেকৈ পাকঘৰত অকলে পাই পিছফালৰ পৰা চুদি দিয়ে সম্পৰ্কীয় মানুহবোৰে, বিশেষকৈ ষ্টেপ চনবোৰে। চনৰ পৰা মনলৈ আহিল, বাবুৱে কেনেকৈ গম পালে তাৰ মাকৰ ব্ৰাত সেয়া মোৰেই বীৰ্য বুলি? আৰু দেখিলেই বা কেনেকৈ? নিজৰ মাকৰ ব্ৰা পেণ্টি চেক আউট কৰাৰ অভ্যাস আছে মানে তাৰ। নিশ্চয় থাকিব লাগিব। মাহী কেলেই মাতিছিলেনো? এনেই মানে? তাতনো বাবুৰ লগত কথা মহলা মাৰি কি কৰিবা সৰু ল'ৰাটোৰ লগত? মই ইয়াত বৰিং কিটচেন ৱৰ্কমখা কৰি আছোঁ, দেখা নাই? কোম্পেনীটো দিব পাৰা মাহীৰক। সেয়াও হয়। ইয়াতে বহি কথা পাতা মোৰ লগত। পিছে মাহী, বাবু যে সৰু হৈ থকা নাই, তলে তলে বৰ পকি গৈছে সি। মানে মাহীক কি কৈ দিম সকলো কথা? না, এতিয়াই নহয়। চব কথাৰে নিৰ্দিষ্ট সময় থাকে। নহয় মাহী, সি অথনি কৈ আছিল তোমাৰ কথা। কি কয়? মই তোমাক লাইক কৰোঁ নে নাই? বুজাই কোৱাচোন। তুমি বুজিছা মই কি ক'ব খুজিছোঁ, তথাপিও তোমাৰ মুখৰ পৰা শুনো। মই যে তোমাক অলপ বেলেগ ধৰণে লাইক কৰোঁ, সেইটো কথা সি কেনেকৈ গম পালে তাকে ভাবিছোঁ। কি কোৱা? আৰু এই তাৰ টিনা বোলাজনীৰ লগত আলোচনাও হৈ গৈছে। আৰু টিনাই কি ক'লে তাক? মোক বিশেষ ক'বলৈ নাপালেই সি। তাতে আপুনি গৈ ওলালে তাত। হয়তো ক'ব খোজাও নাই সি। এই টিনাজনীয়ে তাৰ মগজুটো খাই থৈছে।
টিনা আছে ইয়াত আয়া মাহী। টিনাক আপুনি বেয়া পায়নো কিয় ইমান? কোনে ক'লে মই টিনাক বেয়া পাওঁ? অথনি সি কৈ আছিল নহয়, মোৰ ভয় হয় টিনাৰ চকৰত পৰি সি বেয়া হয় বুলি। কিয়? তুমি নাজানা আজিকালি বাবুৰ প্ৰকৃতি লৰিবলৈ লৈছে, আৰু সেইবোৰ যে চব টিনাৰ চকৰত পৰি। গম পাওঁ মই। কিয়, কি হ'লনো? ভালকৈ কওকচোন। কিনো ক'বা, কওক না মাহী। তোমাক অৱশ্যে ক'ব পাৰি খুলি। ময়ো আপোনাৰ সকলো কথাই শুনিবলৈ আগ্ৰহী। এপলক চিন্তা কৰি ক'বলৈ ধৰে মাহীয়ে। আজিকালি বাবুৰ পৰিৱৰ্তনবোৰক লৈ মোৰ চিন্তা হ'বলৈ লৈছে। কেনেকুৱা পৰিৱৰ্তন মাহী? সি আজিকালি মাষ্টাৰ বেড কৰে, পৰণ চাই, জানানে? এইবোৰ স্বাভাৱিক কথা তাৰ বয়সত। তথাপিও মই আচৰিত হোৱা দি ক'লোঁ, ইয়ে মাহী কি কয়? আপুনি প্ৰত্যক্ষ কৰিছে? মই নিজেই দেখিছোঁ তাক ৰুমত সোমাই মাষ্টাৰ বেড কৰা। হাত মাৰে কাক লৈ? মোৰ মুখত হাত মৰা শব্দটো শুনি মাহীয়ে মোলৈ কেৰাকৈ চায়। একো নাই মাহী, এইবোৰ আমাৰ ল'ৰাবোৰৰ শব্দ। হাঁহি উঠিল শুনি। বাদ দিয়ক, কওকচোন সি হাত মাৰে কাক লৈ? মানে নিশ্চয় কাৰোবাৰ ফটো চাই মাৰে। মাহী গুম মাৰি দিয়ে অলপ, অৰ্থাৎ নিচুপ হৈ ৰয় খন্তেক। ইফালে মই উৎসুক হৈ পৰোঁ। নিশ্চয় টিনাৰ ফটো চাই ন মাহী? মাহী এইবাৰ দুৱাৰৰ পিনে এপাক চাই নিম্ন সুৰত কৈ উঠে, মোৰ। কি ক'লে মাহী? মই নুশুনিলোঁ ভালকৈ। মাহী এখোজ মোলৈ আগুৱাই আহি দুনাই কয়, এইবাৰ স্পষ্ট হ'ল, মোৰ ফটো চাই। মই বহাৰ পৰা একেজাপে থিয় দিওঁ। এইবাৰ মই নিজেই আচৰিত হৈ পৰোঁ। বাবুৱে তাৰ নিজ মাককে লৈ বাবুৱে আপোনাৰ ফটো চাই হাত মাৰে? কি কোৱা আৰু কি কৰে? মাহীৰ গাল দুখন ৰঙা চিঙা পৰি আহিবলৈ ধৰে। কাণৰ লতি ইতিমধ্যে ৰঙা পৰিছে। আৰু নুসুধিবাই, কওক না মাহী। এনেই আধৰুৱা কৰি নথব কথাবোৰ। কিনো ক'ম, আজি কিছুদিনৰ পৰা তাৰ সাহ ইমানেই বাঢ়িছে যে সি য'তে ত'তে সেইবোৰ পেলাবলৈ লয়। সেইবোৰো তোমালোকৰ ল'ৰাবোৰে বা কি কোৱা? গম পাওঁ মাহীয়ে বীৰ্যৰ কথা কৈছে, কিন্তু মাহীজনীৰ মুখৰ পৰা অশ্লীল শব্দ শুনিবলৈ কেনে লাগে জানিবলৈকে মই ভাও দিওঁ। সেইবোৰ কোনবোৰ মাহী? সেইবোৰো হাত মাৰিলে যে ওলায়। স্প্ৰেম, আমি মালপানী কওঁ। তাকে, সি স্প্ৰেম আউট কৰে য'তে ত'তে ক'ত মাহী? মাহীয়ে কওঁ নকওঁ কৈ পেলায় মোৰ ব্ৰা পেণ্টিটো। ই বেটা বাবু মোতকৈ বেছি জহৰাচোন। মই ইমান পৰে ভাবি আছিলোঁ যে মই আপোন মাহীক লৈ ফাণ্টাষ্টি কৰোঁ। ইচোন মোৰ গুৰু লাল। সি সদায় আপোনাৰ ব্ৰা পেণ্টিত হাত মাৰি পেলায় নেকি? কেতিয়াৰ পৰা? আজি কেইমাহমানৰ পৰা। আজিও পেলাইছিল। গোটেই ব্ৰাখন নষ্ট কৰি দিছে। মাহীৰ ব্ৰাত যে আজি বাবু নহয় মইহে কাম ভাড়া কৰিছোঁ। কপাল ভাল মাহে গম নাপালে, নহ'লে বেয়া পালেহেঁতেন হয়তো। মাহী আপুনি তাক একো নকয়? কি বুলিনো ক'ম? গালি চালি দিয়া নাইনে? মই কেনেকৈ এইবোৰ উলিয়াম কোৱাচোন তাৰ আগত? পৰিৱেশটো কি হ'ব ভাবি চোৱা। মনটো যায় গৈ এপাক চৰ ফুটাই দিবলৈ। এইবোৰ বয়সৰ দুখ মাহী, সময়ত ঠিক হৈ যাব। ময়ো তাকে কামনা কৰিছোঁ। কিন্তু মাহী ইয়াৰ লগত টিনাৰ কি কানেকশ্যন? টিনা হ'ল মনামীৰ বাৰ জীয়েক, মনামী মাহী। মনামীকতো তুমি কালি নতুন লগ পালা, সেয়েহে নাজানা। মনামীৰ ব্ৰা ববিতা যে, তাইৰ হাজবেণ্ডজন ভাল মানুহ নহয়। মনামীয়ে সন্দেহ কৰে যে মানুহজনৰ টিনাৰ লগত শাৰীৰিক সম্পৰ্ক আছে হয়তো। টিনা নিজৰ জীয়েক নহয় জানো? নহয়, ববিতাৰ সেয়া ছেকেণ্ড মেৰিজ, টিনাৰ ষ্টেপ ফাদাৰ। বাবুৰ লগত সম্পৰ্ক কি আকৌ সেইবোৰৰ? মনামী আৰু মোৰ এনে লাগে যেন টিনাৰ ষ্টেপ ডেডৰ লগত সম্পৰ্ক ৰাখি সুখী। সেই টিনা আৰু বাবুৰ বৰ হলিগলি। মই ভয় কৰোঁ টিনাৰ স্বভাৱ চৰিত্ৰ বাবুৱে পাবলৈ লৈছে কিজানি। নহ'লে জানো নিজ মাকজনীৰে কথা ভাবি কথা ভীষণ দেখোন মাহীয়ে আকৌ গুম মাৰি দিয়ে। মই পৰিৱেশটো পাতল কৰিবলৈ কৈ উঠোঁ, টিনাজনী তামাম হট কিন্তু মাহী। এইবোৰ ছোৱালীক মই পাব লাগে। কিয়, খাই পেলাবা নেকি? মাহীয়ে হাঁহি উঠে। হাঁহিলে মাহীক আৰু ধুনীয়া দেখি। নাই মাহী, হাজেৰে সেইবোৰ ছোৱালীক নোখোৱা কিয়? আচল সোৱাদটো বয়সীয়াল মহিলাৰ মাজতহে, নহয় জানো? হিহি, মুখৰ কথাই কৈ দিলে। জানো নহয় কালি মনামীৰ লগত কি কৰিলা? কি নহয়, কিনো কৰিলোঁ? কিয়, বনলতা হেনৰ কাহিনী গোটেই জানো মই। মনামী মোৰ বেষ্ট ফ্ৰেণ্ড, চব কৈছে মোক। কেতিয়া ক'লে? আজি কৈছে।
মাহীয়ে মিছা মাতিছে যে ধৰিব পাৰোঁ। মনামী কলিতে যোৱা ৰাতিয়ে চুদন খোৱাৰ মাজতে মাহীৰ ফোন অহাত কৈছিল কথাবোৰ। মই নিজ কাণেৰে শুনা। মাহী, আপুনি জানি গৈছে যেতিয়া একো লোকঢাক নকৰোঁ। মনামীৰ লগত কৰি কালি ভাল লাগিবইতো। মনামী যিহে মাল, তামাম ফ্লেভাৰ দিয়ে। মাহী, একদম পৰ্ণ ষ্টাৰৰ নিচিনা। বদমাছ। পিছে মনামীৰ নিচিনা মাল পোৱা সত্ত্বেও নিজৰ মাহীয়েৰকে মাল বনাবলৈ লৈছা যে? ক'তনো মই আপোনাক মাল বনালোঁ? যিবোৰহে ড্ৰেছ দিছে আজি, সেইবোৰ পিন্ধি বাহিৰত ওলালে চবেই মাল বুলি শুনি পোৱা কি ক'ব? হু কেয়াৰ, পগলা ল'ৰা। পিছে আপোনাৰ ভাল লাগিবনে মাহী? কি এনেকৈ মোৰ মাল বনি? মানুহে কি ক'ব? মানুহেনো কি জানিব? আৰু ঘৰৰ মানুহকেইটা, বাবুৰ দেউতাক বাবু, মহাটো দস্তুমত পগলা হ'ব আপোনাক এই ৰূপত চাই। আৰু ৰহি বাবুৰ কি বৰ চুতীয়া পুতেক এটা পাইছে আপুনি। তাক ভয় কৰি কি কৰিব? তাক ভয় নকৰোঁ, সি ভালহে পাব। যেনেকৈহে আৰ চকুৱে চাই থাকে মোলৈ। দেখুৱাই দিয়া তোমাৰ জবানী। সিও জানক তাৰ নিচিনা চুতীয়া এটাৰ মাকে যদি বিচাৰে কিমান ওপৰৰ মাল বনিব পাৰে। এনেকৈ নক'বা, নিজৰ ওপৰতে লাজ লাগি যায়। লাজ কাজ এৰক মাহী। ঘৰত নিজৰ ল'ৰাই আপোনাৰ ফটো চাই হাত মাৰে, বাথৰুমত গৈ আপোনাৰ ব্ৰাত মাল পানী এৰে। লাজ কৰি থাকি কি হ'ব? লাইফটো এনজয় কৰক। তাকেহে আৰু ময়ো জানো আপুনিও ঘৰত সোমাই থকা বেহেঞ্জি টাইপ মহিলা নহয়। আপুনিও জীৱনত কিক বিচাৰে, হয়নে? আৰু এইবোৰ ক'ৰ পৰা জানিলা? মোৰ কষ্ট এনজিঅ'ৰ পৰা আকৌ। মই জানো আপুনি নাভিমণ্ডলত টেটু বনাই থৈছে। সেই দুটাৰ ওপৰত টেটু বনালে ছেক্সি লাগিব, একদম এপিলিং। বাপৰে, কৰিবনে? আৰু কি বিচৰা মাহীৰৰ পৰা? লেট মি থিংছ ফাৰ্ষ্ট। তুমি বাবুতকৈও বেছি দুষ্ট। মনত পৰিছে। কি? এতিয়া থাকক, চব বস্তু একেলগে পালে মজাটো কমি যায়। বৰ টেঙৰ তুমি। আপোনাৰ নিচিনা হট মালক পাবলৈ হ'লে টেঙৰটো হ'বই লাগিব মাহী। পাবলৈ হ'লে মানে? জিএফ হিচাপে পাবলৈ হ'লে আকৌ। আৰু মই কেতিয়া ক'লোঁ মই তোমাৰ জিএফ হ'ম বুলি? কেতিয়াবা মনতাক সমৰ্থনৰ ভাষা বুলি কোৱা হয় মাহী। মোৰ হ'লে ভাবিয়ে লাজ লাগিবলৈ ধৰিছে কৃষ্ণা। তেনেতে ছাছপেন্সৰ মাজতে বিজ্ঞাপন বজাবে সাউট কৰি মহা আহি ওলায় ক'ৰবাৰ পৰা। পূজাৰ ছুটিৰ কাৰণে মহাও ঘৰতেই আছিল। মহা আহি পোৱাত ইটো সিটো কথা ওলায়। মই উত্তৰ দি যাওঁ যদিও মোৰ মন ক'ৰবাত। মাজে মাজে মাহীলৈ আৰ চকুৰে চাইছোঁ। মাহীৰ 34, 28, 36ৰ শৰীৰে মোক মুখা কৰিছে। মাহীও যেন কথাটো বুজি উঠিছে। চকুৰ ইচাৰাৰে মোক সান্তনা দি মহালৈ চাই কৈ উঠে, আপুনি গৈ গাটো ধুই নলয় কিয়? মোৰ ৰন্ধা বঢ়া শেষ। আৰু কৃষ্ণা, তুমি মোৰ লগত চাদলৈ আহাচোন, মোক কাপোৰখিনি তুলিবলৈ সহায় কৰাহি। বৰষুণ আহিব যেন পাইছোঁ। মহা তাৰ পৰা গুচি যোৱাৰ পিছত খিৰিকীৰে বাহিৰলৈ চাওঁ। অক্টোবৰৰ মাহ যদিও আকাশত পাতল কজলা মেঘ। হয়তো এমুঠি ৰিমঝিম বৰষুণৰ সূচনা হ'ব পাৰে। সূচনা ভাবিয়ে মোৰ নিজকে কবি লাগি যায়। ৰিমঝিম বৰষুণত মাহীয়ে পাতল নাইটি পিন্ধি তিতিলে কেনে মজা লাগিব। মাহীয়ে চিৰি বগাই উঠি চাট পাইগৈ। এগাল কাপোৰ শুকাবলৈ দিয়া আছিল। মাহীয়ে এখন এখনকৈ গোটাবলৈ লাগি যায়। ময়ো গৈ মাহীক সহায় কৰিবলৈ লাগি যাওঁ। এটা বিন্দুত গৈ মাহী আৰু মই সন্মুখী হওঁ। অৰ্থাৎ একেখন কাপোৰকে এফালে মাহী, আনফালে মই হাত দিছিলোঁ। চকুৱে পৰাত মাহীয়ে হাঁহি দিয়ে, যেন চকুৰ আগত চিনেমাৰ এটি দৃশ্য ঘটিছে, ৰোমান্টিক চিনেমা। মাহীৰ বেৰিয়া দাঁত ওলোৱা হাঁহিটিত মোৰ হৃদস্পন্দন বাঢ়ি যায়। মই কাপোৰখন এৰি মাহীৰ হাতত ধৰি দিওঁ। কি হ'ল ল'ৰা? মাহী, মোৰ অন্তকণ্ঠ শুকাই যায়। হেপ ঢুকি উঠোঁ মই। মাহীয়ে হয়তো মোৰ অৱস্থা বুজি পাইছিল মোৰ মনৰ কথাটো। মোৰ চকুত চকু থৈ কৈ উঠে, এতিয়া নহয়, পিছত। তাৰপিছত মাহীয়ে 36 চাইজৰ নিতম্বযোৰ দোলনি খুৱাই চাদৰ পৰা চিৰি এটি নামিবলৈ লয়। মোৰ কি নকৰিম যেন লাগি যায়। হঠাতে দৌৰি গৈ পিছফালৰ পৰা সাৱটি ধৰোঁ নেকি মাহী? মাহী তেতিয়া চিৰিৰ লাষ্ট ষ্টেপত আছিল। মোৰ অকস্মাত আলিংগনত মাহীয়ে তাল ৰাখিব নোৱাৰি চিৰিৰ পৰা মজিয়াত পৰি যায়। কপাল ভাল, মূৰটো গৈ হাতত থকা কাপোৰখিনিৰ ওপৰত পৰেগৈ, ফলত ইমান দুখ নাপায়। ইফালে মই পৰি যাওঁ মাহীৰ শৰীৰৰ ওপৰত।
মাহীৰ স্পীড বুকুৰ ওপৰত মোৰ বুকু, মোৰ শ্বাস প্ৰশ্বাস ঘন হৈ আহে। এইবাৰ মই নিজকে বাধা দি ৰাখিব নোৱাৰোঁ। মাহীৰ ওঠত উপৰ্য কৰি চুম্বন কৰিবলৈ লাগি যাওঁ। মাহীয়ে অকস্মাত একো টলকিবই পৰা নাছিল। সমৃদ্ধ ঘূৰাই অহাত বাধা দি মোক ফুচফুচাই কয়, এতিয়াই নহয়, বাবু আহি যাব পাৰে। পিছত মই মোৰ সোঁহাতখন মাহীৰ বাওঁফালে স্তনত ৰাখি কওঁ, পিছত কেতিয়া নাজানো। মাহীৰ স্তনটো জোৰেৰে খামুচি ধৰি মই কৈ উঠোঁ, মই ৰখিব নোৱাৰা হৈছোঁ মাহী, সোনকালে কিবা এটা কৰক না। এতিয়া এৰি দিয়া, ভাবি চাম কি কৰা যায়। মই মাহীৰ বাওঁ স্তনটোক কৌশলেৰে মাহীৰ পাতল নাইটিৰ পৰা উন্মুক্ত কৰিছিলোঁ। নাইটিটো টানি আজৰি। তাতে মুখখন গুজি দিম তেনেতে দূৰৰ পৰা মহাৰ মাত ভাহি আহে, নিমু, অ' নিমু, মোক টাৱেলখন দি যোৱাচোন। মাহীক মহাই নিমু বুলি মাতে। বাথৰুমত টাৱেলখন বিচাৰিছে। অগত্যা মই মাহীৰ শৰীৰৰ পৰা উঠি থিয় দিওঁ। মাহীও উঠি পৰি থকা কাপোৰবোৰ বুটলি লয় আৰু মোৰ গালত চুমা এটি আঁকি কয়, ধৈৰ্য ধৰা শুন, ধৈৰ্যৰ ফল মিঠা। এইবুলি এটি ৰহস্যপূৰ্ণ হাঁহি মাৰি মাহী গুচি যায়গৈ তাৰ পৰা। দুপৰীয়া ভাত পানী খাই উঠি সময়টো নাযায় নোপোৱাই যেন লাগি থাকে মোৰ। এক মুহূৰ্তও মাহীৰ পৰা আঁতৰত থাকিবলৈ মন নাই মোৰ। বাস্তৱত নহ'লেও যেন চকুৰে মাহীক গিলি খাম। মাহীয়ে ভালদৰে বুজি উঠিছে মোৰ মন জগতক। সেয়ে যেতিয়া চকুত চকু পৰে লগে লগে চকু টিপ মাৰি দিয়ে। ঘড়ীৰ কাঁটাত আবেলি ৩ বজাৰ সংকেত। কিমান সময়ৰ পৰা চাদত চিগাৰেট টানি টানি পাইচাৰি কৰি আছোঁ নিজেই নাজানো। চিগাৰেট ইতিমধ্যে ৪ডালমান টনা শেষেই। মাহীহঁতৰ ঘৰলৈ আহিলে চিগাৰেট টনাৰ একমাত্ৰ জেগা হৈছে ছাদ। দুপৰীয়া বৰষুণ হোৱাৰ কাৰণে পৰিৱেশটো পাতল ঠাণ্ডা হৈ আছে। এক কথাত ৰোমান্টিক। ছাদত অ'ৰ গছৰ পাতবোৰ আহি পৰিছে বৰষুণৰ সময়ত। ঠিক তেনেতে মাহী আহি ওলায়, হাতত ঝাৰু এডাল। স্মক কৰিছে হ'বলা মহাৰাজে। মাহী কাষ চাপি অহাত উত্তৰ দিলোঁ, কি কৰিব আৰু। তলৰ মহাৰাজৰ অৱস্থা ইমানেই বেয়া যে স্মক নকৰিলে মনেই বহা নাই ক'তো। এইবুলি মোৰ বক্সাৰৰ পিনে দেখুৱাই দিওঁ। সঁচাকৈ পেণ্টৰ তলৰ বাবাজী ফুলি উঠি ফচফচাই আছে। তাতে মাহীৰ দৰ্শনৰ লগে লগে বিষহে এৰিব যেন মুখেৰে। মাহীয়ে এবাৰ মোৰ পেণ্টৰ ফুলি উঠা অংশলৈ চাই কয়, বাবাজীক চম্ভালি ৰাখা, কামৰ সময়ত যাতে শুই নপৰে। মই এনে এবাৰ বক্সাৰৰ তম্বুৰ ওপৰত হাত ভৰাই কৈ উঠোঁ, ভয় নাই, পাকৈত খিলাড়ী। মাহীয়ে এইবাৰ মোৰ একেবাৰে কাষ চাপি আহি সোঁহাতে তম্বুৰ ওপৰেৰে বাৰীডালক খামোচ মাৰি ধৰি কৈ উঠে, কিমান? মই গৌৰৱৰ সুৰত উত্তৰ দিওঁ, ৯ ইঞ্চি। সঁচাকৈনে? একদম ষ্টেপ দি জোখ দিয়া। বাপৰে, চাবনি? এতিয়াই নালাগে, কোনোবা আহি যাব। নাহে কোনো, ধৰি চাওক না এবাৰ। মাহীৰ কাণৰ লটিৰ বৰণ আৰু চকুৰ চাৱনি সলনি হ'বলৈ ধৰিছিল। এইবাৰ তেওঁ ইফাল সিফাল চাই পঠিয়াই কোনোবা আহে নেকি বুলি। মাহীহঁতৰ ছাদখনৰ তিনিপিনে ওখ ৱাল দি ঘেৰা। এপিনে চিৰিত পানী নপৰিবলৈ দিয়া ছাল আৰু বেৰ। অৰ্থাৎ তলৰ পৰা যদি কোনো ওপৰলৈ উঠি নাহে, আৰু যদি কোনোবাই এখন বেৰৰ একদম গাতে আউজি থকা হয়, তেন্তে কোনো বালিও আৰু আমাক দেখা নাপায় বাহিৰৰ পৰা। নিৰাপদ বুলি জনাৰ পিছত মাহীয়ে কয়, ব'লা সৌ ৱালখনৰ কাষলৈ, তলৰ পৰা কোনোবা আহিলেও সিফালে ডাইৰেক্ট দেখা নাপায়। এইবাৰ মাহীয়ে নিৰ্দেশ দিয়া ৱালখনৰ গাত গৈ আউজি থিয় দিওঁ। মাহীয়ে মোৰ ওঠৰ ওপৰতে চুম্বন কৰে মিহিকৈ এটি। তাৰপিছত বাওঁ হাতেৰে সাউতকৈ মোৰ বক্সাৰখন আজৰি নমাই দিয়ে একেবাৰে আঁঠুৰ তললৈ। ফলত মোৰ বাৰীডাল উন্মুক্ত হৈ একেবাৰে থিয় দি ৰয় মাহীৰ ফালে মুখ কৰি, যেন এতিয়া আক্ৰমণ কৰিব মাহীক। মাহী ডষ্টৰুমত আচৰিত হৈ পৰে। হয়তো ইমান ডাঙৰ আগতে দেখা নাছিল। অ' মাই গড, ইমান ডাঙৰ তোমাৰটো, আৰু ইমান শকত। দেখিলা, সঁচাকৈ ৯ ইঞ্চি। ইমান ডাঙৰ বাৰীডাল কালি মনামীয়ে কেনেকৈ লৈছিল অ'? অকল বুচত নহয়, পকৰতো লৈছিল। বাপৰে, মই হ'লে মৰিয়ে যাম অ' কৃষ্ণা। নমৰে নহয় মাহী, এবাৰ লৈ চাওক না, কিমান মজা ডাঙৰ বাৰী। সঁচাকৈ কৈছোঁ, ইমান ডাঙৰ বাৰী মই কেতিয়াও লৈয়ে পোৱা নাই। মহাৰটো কিমান, তাৰতো বাদ দিয়া, কেনি আঙুলিৰ দৰে। মহাৰ বাহিৰেও আনৰ লয় নহয় আপুনি। মাহী লাজ পাই যায়। কালি মনামী আৰু মাহীৰ ফোনালাপ শুনোতে গম পাইছিলোঁ, মাহী আৰু মনামী এই দুই ৰেন্দীয়ে
যাৰে তাৰে চোদন খাই ফুৰে বুলি।